আছিলোঁ মোবাইল টিভি আছিলোঁ তাৰপাছত মাতি লৈ আহিছে আমাক মাতি লৈ আহিছে মানে কৈছে কথা এটা সুধিম আমি ওলাই আহোঁ বোলে আমি তিনিজন আছিলোঁ দুইজন গান শুনাত আছিলোঁ একজন মানে বাহিৰত ছোৱালী এটা লৈ আহিছিলে তাৰপাছত সিহঁতে মাতি লৈ আহিলে আমাক আনি কিনি বাহিৰত আনি কিনি কৈছে মোবাইল মোবাইল লৈ গ'ল মোবাইল দে বুলি লাইট জ্বলাই আছিলোঁ মই কৈছোঁ মোবাইল দে বোলে কিমানজন আছিলে সিহঁতৰ মানুহ সিহঁতি 5-6জন আছিলে কেনেকুৱা ড্ৰেছত আছিলে আৰ্মি ড্ৰেছত আছিলে তেওঁলোকে কি বুলি কৈছে আৰু একো কোৱা নাই মাতি লৈ আহিছে বোলে তহঁতক এটা কথা আছে সুধিব লাগে তাৰপিছত আনি পিনি ইয়াত বহাই কিনি ডাইৰেক্ট কৈছে সেইফালি চা বোলে তহঁতি বহি আছিলে বহাইছে ডাইৰেক্ট মানে জোৰজবস্তি বহাইছে মানে আমাক মানে জোৰজবস্তি বহাই কিনি ফায়াৰিং কৰিছে ডাইৰেক্ট তোমাৰ গাত কেনেকৈ গুলি নালাগিলে মই ছাইডত বহি আছিলোঁ তাৰপিছত চবেই একে লাইনতে বহি আছিলোঁ মই মানে এটা ছাইডত আছিলোঁ তাৰপাছত মানে ফাৰ্ষ্টত ফায়াৰিং কৰিলে এটা মানে যেনেকুৱা ধোঁৱা নিচিনা হৈ গৈছে তাৰপিছত ধোঁৱা নিচিনা হোৱাৰ পাছত চব মানে একেবাৰে মানে গেছ নিচিনা হৈ গৈছে তাৰপিছত মই বি পৰি গ'লোঁ চব পৰি গ'লে ফায়াৰিং কৰিলে মই ছাইডত পৰি আছিলোঁ মই 5 মিনিটমান শুই আছিলোঁ ইয়াত শুই উঠাৰ পাছত 5 মিনিট পাছত মই ভাবিলোঁ যে ক'ত আছিলোঁ তাৰপাছত মই চলাই কিনি তাহাঁতক ঘৰত গৈ কিনি খবৰ দিলোঁ তাৰপাছত মানে চব আহিলে সিহঁতৰ লগত কিমান গ্ৰুপ আছে কিমান দল আছে মানুহ 5-6জন মান আছিল 5-6জন আছে কিমান দেৰি গুলি ফুটালে সিহঁতে বেছি দেৰি নহয় 1 মিনিটমান ফুটালে কিমান সময় ঘটনা এইটো সময়টো 7টা 8:30 তেনেকুৱা হ'ব আনুমানিক 8:30